নমস্কাৰ বন্ধুসকল বিডি নেক্সট আসাম ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া মই দেখাম আপোনালোকক আমাৰ ৰুমটো, ঘৰখন আৰু ঘৰৰ বাহিৰত কি আছে এইবোৰ দেখাম আপোনালোকক। এয়া ৰাস্তাৰ পৰা আমাৰ ঘৰটো চাওক। এয়া মই সোমাই আহিছোঁ ঘৰত। পম্পীও মোৰ লগত আছে। পম্পীয়ে আপোনালোকক দেখাব ঘৰত কি আছে, আপোনালোকে চাই যাব। এতিয়া আপোনালোকক দেখাবলৈ লৈছোঁ আমাৰ ঘৰত থকা ফুলসমূহ। কিছুমান বেছি ফুল নাই, অলপ আছে তথাপিতো। এইকেইজোপা হৈছে মানি প্লেণ্ট আৰু থাকিব লাগে কিন্তু জেগাটো নহ'ল। আৰু এইফালে দেখাই দিয়া, এইকেইটা সৰু সৰু ফুল ফুলে। কি ফুল নামটো নাজানো বাৰু, কিন্তু ফুলটো দেখিবলৈ বহুত ধুনীয়া। এইকেইটা হৈছে ভোট জলকীয়া ফুল। দেউতাই পচাইছে, ধেৰ হৈছে। এইজোপা অপৰাজিতা আৰু এইজোপা কচু ফুল। এনেকৈ পাতেই হয় বাৰু, ফুল নুফুলে। এইটো দেখিবলৈ ধুনীয়া। আৰু এইফালে ওপৰত টাবত আছে অলপ অলপ। এইজোপা সেই তলৰ ফুলজোপাই, এইটো যেনিবা হালধীয়া, সেইটো কমলা ৰঙৰ গতে হয়। এজোপা পাতেই হয়, ফুল ফুলা গছ বেছি নাই কিন্তু পাত ফুলেই। আৰু এজোপা মানি প্লেণ্টেই, এজোপা বেলেগ জাতটো অলপ। আৰু এইফালে এজোপা চাওক, এজোপা বহুত ধুনীয়া ফুল ফুলিছিল ৰঙা ৰঙা, কিন্তু কি হ'ল ফুলজোপা পৰুৱাই খাই মাৰি দিলে। এইকেইজোপা এল'ভেৰা, পোৱালি দিছে। আৰু এজোপা ফুল আছিল, ইয়াৰ পাকত লুকাই গ'ল। এনেকৈ পাতেই হয়। তাৰপৰা এইফালে এজোপা চাওক, লতা বগাই যায় কচু পাতটোৰ দৰে। এজোপা সেইজোপা আগতো আছে বাৰু। এইফালে এজোপা বহুত ধুনীয়া ধুনীয়া পোৱালি দিছে। পোৱালিকেইটা দেখাই দিয়াচোন, ওলাইছে নাই? পোৱালি বুলি নকয়, পুলি বুলি কয়, পুলি। অঁ, দিছে আৰু কিবা এটা। এইফালে এজোপা এল'ভেৰা, এইফালেতো বাঁহ ফুল, ডালিমৰ পুলি। এতিয়া ৰুব হ'ল, ইয়াতে লাগিব নহ'লে। এইফালে এজোপা দেখাই দিয়াচোন। সেইকাৰণে অকণমান কথা খেলি মেলি হৈছে। তাৰপিছত এজোপা তুলসীজোপা দেখাই দিয়া হওঁ। দুজোপা ধুনীয়াকৈ। অঁ, নাৰ্জী। এইফালে দেখাই দিয়া এজোপা হাচনাহানা ফুল। মই ৰুইছিলোঁ, কি ধুনীয়াকৈ ফুল ফুলিছে। দেখাই দিয়া হওঁ ফুলকেইটা, নতুনকৈ আৰম্ভ কৰিছে। বহুত ধুনীয়া গোন্ধায়। হাচনাহানা, দেখিবলৈ বহুত ধুনীয়া। বুজিছে? সেইজোপা জবা। জবা ফুল, তাৰপিছতে এয়া পাত ফুল আছে। এয়া এইজোপা ভোল দেউতাই দিছিলে। জিকা। এয়া এইজোপা কপৌ ফুল, এতিয়া ফুলে বহাগত। এইজোপা হ'ল জালুক, চাওক এয়া জালুক লাগিছে। এয়া জালুক লাগিছে। এইজোপা পাণ। এইফালে এয়া পাত ফুল। নাই দেখা। এইজোপা কি ফুল? এয়া ফুল। এইজোপা নেৱালী, মই ৰুইছিলোঁ, ধুনীয়া ধুনীয়াকৈ শিপাইছে। ডাঙৰ হ'লে ফুলিব আৰু। এইফালে তগৰ, নৰসিংহ। এতিয়া সিফালে ব'লা। এয়া চাওক ফুল। এইজোপা পাণ, এইজোপা কেচেৰু পলু পাত, মানে পলু পোহে যেতিয়া, তেতিয়া এই পলুৱে এই পাতটো খায়। এয়া নাৰ্জী ফুল। এইজোপা হ'ল হেজ ফুল। এয়া আছে মচন্দৈ। এয়া নাৰিকলৰ পুলি নতুনকৈ ৰোৱা হৈছে এইটো।
আৰু এটা এইটো নাৰিকলৰ পুলি। নাৰিকলৰ পুলিত এয়া ইটা দি দেউতাই ৰুইছে। এইজোপা এজোপা জবা ফুল, বহুত ফুলি আছে, ফুল দেখিছে। ইহঁতৰ ছাগলী দুজনী। এয়া বৰটেঙা, চাওক এয়া বৰটেঙা। এইজোপা এয়া বৰটেঙা, এইফালে কঁঠাল লাগি আছে, এয়া কঁঠাল। আৰু এইফালে এজোপা থেকেৰা এজোপাও আছে এইফালে। এয়া গোহালি আৰু ভঁৰাল একেলগে আছে আমাৰ। এইখন মোৰ প্ৰথম বাইক আছিলে, যিখন মই কলেজলৈ লৈ গৈছিলোঁ। এইখন আছিলে বাইক, মোৰ একদম প্ৰথম বাইক আৰু এইখনেই। এয়া এনেকৈ গ'লোঁ। বৰষুণ দি আছে আজি বতৰটো। এয়া ব্ৰইলাৰ পুহিবৰ কাৰণে এনেকৈ ঘৰ বনাইছিলোঁ, কিন্তু পোহা নহ'ল গৰমৰ কাৰণে। এইখন হ'ল গুৰি, খলহা বুলি কয়। এয়া মাছ লাগে ইয়াত পানীত পাতিলে। এয়া নেমু, আমাৰ গোল নেমু আছে ইয়াত। গোল নেমু লাগি আছে, এয়া কাজি নেমু লাগি আছে। এয়া চাওক, এয়া গোল নেমু। আৰু এজোপা আছে গোল নেমু, এয়া নেমু হয়। এইজোপা এজোপা গোল নেমু। এয়া মায়ে হালধি ৰুই থৈছে। আৰু এইজোপা হ'ল লিচু, এতিয়ালৈকে লগা নাই লিচু, কিন্তু আৰু 2 বছৰমানৰ পাছত লাগিব চাগে। এইজোপা হ'ল লিচু। মচন্দৰী, যেতিয়া মানুহৰ পেট বেয়া হয় তেতিয়া এই মচন্দৰী খালে পেট ভাল হয়। এয়া মচন্দৰী। এইজোপা কি হয়? এতিয়া ভিতৰতো দেখাওঁ আমাৰ। এইফালে আহক, বাৰাণ্ডাখনত আমাৰ এয়া কি কয় ভাইটিয়ে বনাইছে বিচনা। বেছিকৈ গৰম হ'লে বাহিৰত শুবলৈ। আৰু এইফালে এখন বাঁহৰ চোফাৰ হয়, কুচনকেইটা বৰষুণৰ কাৰণে উঠাই থোৱা আছে বাৰু। তাৰপিছত এতিয়া আহক আমাৰ ড্ৰয়িং ৰুমটোলৈ, ব'লক। এইফালে একো ইমান চিজিল কৰা নাই বাৰু, ঘৰটো বনাই হোৱা নাই যে। আহি এইফালে এয়া দেখাই দিয়া, এইফালে মোলৈ দেখাই আছে। এইফালে চোফাৰকেইখন আছে, এইফালে এইটো শ্ব'কেছ এটা আছে। আৰু এইফালে চোফাৰখিনি চব চাইডে থৈ দিয়াই আছে বাৰু, বেছিকৈ একো চিজিল কৰিব পৰা হোৱা নাই, ঘৰটো বনাই হোৱা নাই যে। এইফালে কি কয় মাজতে এইকেইখন টেবুল কেইখন থৈ দিয়া আছে, আৰু এইফালে এটা শ্ব'কেছ, এনেকৈ কিবাকিবি সজাই থোৱা আছে। তাতে কিছুমান বস্তু সজাই থোৱা আছে, চাবিটো বৰ্তমান হাতত নাই, খুলি নেদেখাওঁ বাৰু। এয়া আপোনালোকক ওপৰৰ পৰা এইফালে ওপৰকেইটা দেখাই দিয়কচোন। তৰা দুটা আছে, বহুত ধুনীয়া। আৰু এইফালে জাৰ কিবাকিবি ভৰাই থোৱা আছে, এইটো ফিল্টাৰ এটা। তাৰপৰা এইফালে কাপ প্লেটৰ ছেট, গ্লাছ, এনেকৈ এইফালে জাৰ ছেট, এনেকৈ কিবাকিবি ভৰাই থোৱা আছে। ছাইডত কাপ চাপ অলপ আছে, শৰাই বটা এনেকৈ কৰি। এইটো ছাইডেও এনেকৈ কিবাকিবি কাঁহৰ বস্তু ভৰাই থোৱা আছে। এইফালে চাওক, এজোপা আমাৰ জৰা টেঙা লাগি আছে। বহুত টেঙা লাগি আছে বাৰু, কিন্তু ভালকৈ ওলোৱা নাই চব চাইডে। এইফালে আম আছিল কেইবাজোপাও, আম খাই শেষ হ'ল বাৰু এতিয়া। আহক এতিয়া আমাৰ টিভি ৰুমলৈ। এইফালে এয়া বিচনা দুখন আছে, এইফালে এখন বিচনা, আৰু কি কয় এইফালে এখন গোটেই কাপোৰ মেলি থোৱা আছে বতৰ বৰষুণ কাৰণে। এইফালে এয়া এইটো শ্ব'কেছ এটা আছে, তাৰ ওপৰত টিভি, এনেকৈ হোম থিয়েটাৰ থৈ দিয়া আছে ইয়াত। সেইকাৰণে বিচনাকেইখনত শুই ল'বলৈ সুবিধা হয়।
এইফালে কিবা কিবি মাৰ জাৰ চাৰ ভৰাই থোৱা আছে, এইবোৰ অকণমানি পুতলা ধুনীয়া জাৰ, মায়ে শৰাই কিবা কিবি ভৰাই থৈছে। কাৰেণ্টটো নাই কাৰণে আন্ধাৰ হৈ গৈছে বাৰু। এতিয়া আহক, এইটো আমাৰ বেডৰুম। এইফালে আহি এইখন আমাৰ বিচনাখন। এইফালে এখন চাইডতে আছে ড্ৰেছিংখন। এইফালে ওপৰত কিবা কিবি ক্ৰীম চিম থৈ দিয়া আছে, এনেকৈ সৰু সুৰাকৈ। এইফালে তেল চেল, তলত কিবা কিবি অলপ থৈ দিয়া আছে, নেদেখাওঁ আৰু। এডাল আলনাডাল, এইখিনি ওপৰৰ দুখিনি মোৰ কাপোৰ, তলৰ দুখিনি মাইনু কাপোৰ। মোৰ লগত সেয়া কাপোৰ নথওঁ মানে, একেৰাহে আলনাডাল দিনটো খুচৰি থাকে, মোৰ জাপি আমনি নালাগে সেইকাৰণে। আৰু কি হৈছে এইফালে ইয়াত আৰু সৰহখিনি কাপোৰ মই ভৰাই থৈছোঁ, নহ'লে দিনটো 3-4বাৰ একেটা পিন্ধি সলাই মোৰ ধুই আমনি লাগে। এইফালে এইখিনি দেখিছা নাই বাৰু, মোৰ এইবোৰ কিবা কিবি বস্তু ইয়াতে ভৰাই থোৱা আছে। এইফালে এইখিনি আমাৰ দুইটাৰে কাগজ পত্ৰখিনি। তাৰপিছত এইফালে এইকেইটা বাকচকেইটা থৈ দিয়া আছে। এইফালে তলত কিবা কিবি আছে বস্তু অলপ। এইফালে এইটো মোৰ গডৰেজটো, মই দেখাম ৰ'ব। কাপোৰবোৰ তেনেকৈ অলপ জাপি থৈ দিয়া আছে।